মেছেজ কৰি আছে ইয়া ছোৱালীটোৰ নাম কৰি কাক এতিয়া সময় হৈছে 12:15 আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছো ঘৰলৈ বুলি ৰাওনা হলো তো ইফালে আগত আছে গাড়ী চাৰি আহি আছে মোৰ আগত যাব দিয়ে অলপমান এয়া আছে আমাৰ গোবিন্দ ভাই ভিডিঅ' বনাই নাই আৰু তো এতিয়া আমি ঘৰলৈ বুলি ৰাওনা আগত চাওক সকলোৱে আছে গুড আফটাৰনুন ফ্ৰম বঙাইগাঁও স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ আৰু আপোনালোক সকলোকে বঙাইগাঁৱৰ পৰাই স্বাগতম জনাইছোঁ ইফালে আগফালে গৈ আছে আমি যেতিয়া আহিছিলোঁ তেতিয়া বেছি ৰ'দটো নাছিল কিন্তু এতিয়া একদম দি আছে ৰ'দটো কেনে তামাম পুৰা একদম আমাক ৰ'দ দিছে বৰ্তমান আহাৰ সময়ত ইমান ৰ'দ দিয়া নাছিল যদিও মানে অলপ ঠাণ্ডা বতৰটো হৈ আছিল বৰ্তমান ৰ'দ দিছে না অলপ গৰম বেছি হৈ গৈছে তো তই কেইটা ভিডিঅ' বনাইছা মই দুটা বনাইছোঁ এক গুলি দুই স্বীকাৰ কৰিছোঁ কাৰণ ক'তো ঘূৰিব চুৰিব নাজানো সেইকাৰণে বেছি লাম্বা মানে ভিডিঅ'টো এইটো এটা দিলে সেইকাৰণে মই দুটা বনাইছোঁ ঠিক আছে তুমি এটাই আৰু আজি ফাৰ্ষ্ট টাইম বঙাইগাঁৱৰ এইটো চাইডে আহিছোঁ ৰাখালটো পিনে কি কয় তো ডিপু এইফালে আগতে আহিছিল নেকি হা একো নকোৱা যে জচ নাই জচ কমি গ'ল আহিছিলে আগতে আহিছিল নে হাজাৰ আৰু আগফালে জুবিনদাৰ গান শুনি গৈ আছোঁ আমি ঘৰলৈ আৰু হঠাৎ এটা খবৰ পালোঁ যে জুবিনদাৰ বোলে কিবা অসুস্থ হৈছে জুবিনদাৰ বোলে কিবা অসুস্থ হৈছে তো অসুস্থ হোৱাৰ কাৰণটো কি জানিব পৰা মতে বোলে বাথৰুমৰ পৰা বোলে পিছলি পৰি বোলে মূৰত বোলে আঘাত হৈছে বোলে অলপ পিছলি পৰিছে মানে 5টা বোলে চিলনি দিবলগীয়া আৰু তুমি কি কৈছিলা নিউজত কিবা পাইছা নিউজত জানামতে কেইটা চিলনি 5টা চিলনি দিব লাগিব বোলে জানামতে দেখা নাই যিহেতু আমি শুনামতে বহুত বেয়া লাগিল শুনি জুবিনদা আমাৰ হাৰ্ট ষ্ট্ৰক এইফালে ৰাস্তা চাওক অলপমান বেয়া আছে পুৰা অফ ৰোডিং চাওক আপোনালোকে কেমেৰা ধৰে যেতিয়া আমি নাকাটিত গৈছিলোঁ এইটো ৰাস্তাতে গৈছিলোঁ এইফালেতে গৈছিলোঁ আৰু বিকাশ দাক চাব যাওঁতে এইফালেৰে গৈছিলোঁ কিন্তু কাকৈজানাত বেলেগ চাইডে যাব লাগে আৰু আমি দুজন আগুৱাই আহিলোঁ কিন্তু আমাৰ এই পিছত ৰহি গ'ল 4জনমান ৰ'ল তো এতিয়া আমি সিহঁতে কিবা খাব কমিলে কিন্তু আমি আগুৱাই আহিলোঁ তো আমি নৰখোঁ আৰু সোনকালে যাব লাগে বিজনেছ যে কিবা এটা খাই আছোঁ পুৰা ভাগৰ লাগি গৈছে আৰু মুখৰ পৰা কথা নোলাই গৈছে মানে ভাগৰতে কি কওঁ কি নকৰোঁ লাগিছে ষ্টেণ্ডাল ইয়াৰ পৰা প্ৰায় আৰু 9 কিলোমিটাৰমান আছে আমি ডিজনী পাবলৈ তো এতিয়া অলপমান বৰষুণ দিয়া ষ্টাৰ্ট কৰিছে এতিয়া ভিডিঅ' চিডিঅ' নকৰোঁ আৰু ইয়াত ভিডিঅ' চিডিঅ' নকৰোঁ আৰু সোনকালে যাব লাগে বৰষুণ দি দিলে বেয়া হ'ব কেছটো ক'ত ৰখিম ইয়াত সোনকালে যাব লাগে মোবাইল চোবাইল থৈ দিওঁ তাতে গৈ আপোনালোক বিজনেছ গৈ লগ পাই আছোঁ এতিয়া সময় হ'ল 2:40 আৰু আমি বহুত টাইম ৰখিছোঁ বিজনেছ মানে ভাত চাত খাই ল'লোঁ ভাত চাত খাই ইয়াত ৰখি আছোঁ গ'লোঁ হৈ ইমান টাইম ঘৰত কিন্তু আমাৰ 3জন মানে এইফালে চলা আনিব গৈছে আছে ডিপু পুৰা মোবাইল চোবাইল চাইছে কোন ছোৱালীক মেছেজ কৰি আছা কোনটো ছোৱালীক কোনটো নামকেইটা কৈ দিওঁ নেকি নামকেইটা কৈ দিওঁ নামকেইটা আৰু ইয়াতে আমাক ইয়াৰ পৰা মেছেজ কৰি আছে ছোৱালীটোৰ নাম কৈ দিওঁ ছোৱালী নহয় লগ হা লগ
নামটো কৰিছোন কৈ নাম তাৰ নামৰ নাম কাক মেছেজ কৰি লগৰীয়া লগৰ নামটো ভাগিন ভাগিনৰ নামটো কি তো আপোনালোকে গম পাইছে হাঁহিতে ভাগিনৰ নাম নে কাক মেছেজ কৰি আছিল ই জানিব নকৈ দিওঁ নেকি নামটো কৈ দিওঁ ছোৱালীটো নকৈ দিওঁ আৰু বেয়া পাই যাব